হেৰা বেগটো দিয়াচোন। বেগটো দিয়াচোন, শুনিছানে নাই? দি আছো ৰ'ব। এইটো লওক। শুনকচোন, লকডাউন চলি আছে নহয়, অলপ ভালদৰে যাব। হ'ব দে, যাম দে। এইবোৰ চিন্তা কৰিব নালাগে দে। শুনকচোন, যদি অলপ পইচা ৰখে, পাউডাৰৰ টেমা এটা আৰু মূৰত ঘোৱা তেল এটা আনিব। চাওঁ দেচোন, পইচা বা হয়নে নহয়। চাওঁ নহয়, আনিবই, মোৰ সকলো বস্তু শেষ হৈ গৈছে। এতিয়া মই আনিম বুলি ক'লে কেনেকৈ আনিম? পইচা থাকিলেহে আনিম। মই চেষ্টা কৰিম দে আনিব। হ'ব দিয়ক, হ'ব, জল্দি যাওক, জল্দি আহিব। আৰু ইয়াক কবি পথাৰত গৰুটো আছে, পানী খুৱাই আহিব। হ'ব দিয়ক। কি যে দিনকাল হ'ল, এনেকে হ'লে মানুহচোন জীয়াই নাথাকিব। তই কিবা ভাবিছনে নাই? কি কথা? দিনা যে কৈছিলো। কৈছিলি, মই পাহৰিয়ে গ'লো। ভগৱান, যিহেতু 500 টকা লোৱা কথাটো হৈছিলো, পাহৰিয়ে গেলি নেকি? তাকেতো পাহৰিয়ে গৈছো। 500 টকা লৈ তাই কি কৰিলে? তই কি সোধা নাই নেকি 500 টকা লৈ কি কৰিলে? নাই সোধা। সুধিবি। তাই আজিকালি মনটো বহুত মাৰি থাকে। কথাটো ময়ো মন কৰিছো। তাইৰ কিবা এটা হৈছে, গম পাইছ? কিবা এটাতো নিশ্চয় হৈছে। দেউতাৰে আহক দে, কথাটো পাতি কিবা এটা কৰিব লাগিব। সেইটো সীমাৰ দেউতাক না? কথাখিনি কৈ আহো। বল বল। আপোনাক কোনো এটা কথা কোৱা নাই নেকি? আছে এনেকে যে কৈ আছ। খুৰা, কথাটো বহুত ডাঙৰ আছে। ইমান ডাঙৰ কথা হ'লে কচোন মোক ভালদৰে। খুৰা সুধিনা নহয়, কেইটামান ছোৱালীয়ে সীমাক বহুত বেয়াকে কৈছে। কি? কোনে কি ক'লে? আপুনি সঁচাকে গম পোৱা নাই নে? সিদিনাখন নহয়, আপোনাৰ ছোৱালীক দুটা ছোৱালীয়ে বৰ বেয়াকে গালি দি আছিল। গালি দি আছিল? তহঁতে জানো নেকি? কিবা বোলে 500 টকা পায়, 500 টকা নাপালে তাইৰ অৱস্থা বেয়া কৰি দিব। 500 টকাটোৰ কথা শুনি শুনি মোৰ মাথা বেয়া হৈ গৈছে। আজি বজাৰ কৰি আহো তাৰপিছত দি আছো। কথাখিনি খুৰাক কৈ বেয়া কৰিলো নেকি? হয় দে, মোৰো এনেকুৱা লাগি আছে। কিবা প্ৰব্লেম হ'লে চাই ল'ম, বল এতিয়া যাওঁ। চাউল 5 কেজি, দালি 1 পোৱা, মিঠাতেল 100 আৰু ৰংগুৰা 1 পেকেট আৰু খুৰা, বজাৰৰ পৰা আহিলে নেকি? পুলিচে ধৰা নাই নেকি? নাই, লগ পোৱা নাই। হ'ব দিয়ক। ক'ত যা তই? মই ফুৰিব যাওঁ ৰ'ব। মানুহখান কেনেকুৱা যে মাকখনো মাৰি নাযায়। সেইটো সীমাৰ বাপেক নহয় নে? সেইটো তাইৰে বাপেক দেখোন। দেখিছ, ইহঁতৰ বজাৰ কৰিবলৈ হ'লে পইচাখিনি আছে, আমাক দিবলৈ পইচাখিনি হ'লে নোলায়। আজি সিহঁতৰ ঘৰতে যাম দে। শুনা, বেগটো লৈ যাচোন। আহি পালে নেকি? ৰ'ব, গৈ আছো। বেগটো দিয়ক। ল। কি গৰম লাগিছে, এনেকে আৰু যাব নোৱাৰি ৰ'দত বজাৰ কৰিব। ভৰিকেইটা ধুই আহো ৰ। দাদা, ঘৰত আছে নাই আপুনি? দাদা। শুনি বহকচোন, হাত ভৰি ধুব গৈছে চাগে। বাকীখিনি কামখিনি হ'লে ভাল আছিল, কিবা কৰে এতিয়া। আপুনি আহিছে নেকি? বহক।
বহুত দিনৰ মূৰত দেখা পালোঁ দেই আপোনাক। এই কথা এটা আছিলে। গম পাইছোঁ দিয়ক কি কথা। গম পাইছোঁ যদি ভালে। এতিয়া কি কৰিম বুলি ভাবিছোঁ মাটিখিনি? এতিয়া বিক্ৰী কৰিলেও কিমান টকা পাম? পাব 5 লাখ মান। কিহৰ 5 লাখ টকা হা? কিহৰ 5 লাখ টকা? এই নহয়, আমি কিবা বেলেগ কথাই পাতিছিলোঁ। মই জানো ন, আপুনি সদায় আহিলে মাটি বেচা ধান্দাই কৰে। এনেকৈ যি টি কথা নক'ব দে আপুনি। যি টি কথা কোৱা নাই, মই মাটি বিক্ৰী নকৰোঁ, আপুনি যাব পাৰে। চোন কিবা বিপদত পৰিছোঁ কাৰণে মাটিখিনি বিক্ৰী কৰিব ওলাইছোঁ। মাটি বেচা টকাৰে নাখাওঁ, লগা হ'লে লঘোণে মৰিম। বাপ্পাও কি বাঘে খেতি মানুহে। দিয়ক আহিছোঁ দিয়ক। খবৰটো জনাব হা, মই আহিছোঁ। যাব, বেয়া চেয়া নাপাব। অ' খুৰা খুৰা, কোন হয় তোমালোক? আহাচোন আহা, বহা। আমি ইয়াতে বহিব অহা নাই, সীমাক মাতকচোন। তাইক জল্দি মাতক। এনেকৈ কথাবোৰ কৈ আছা যে, কোন হয় তোমালোক? কিয় লাগে সীমা? সীমাৰ লগত আমাৰ কথা আছে, সেইকাৰণে আহিছোঁ, নহ'লে নাহিলোঁ হয়। সীমা, সীমা, অ' সীমা, বাহিৰত ওলাই আছোন। ঐ, বাহিৰত ওলাই আহিছ নে নাই? কোন হয় ইহঁত? দেউতা লৈ কিয় কান্দিছ? এতিয়া কান্দি দেখাব নালাগে, আমাক পইচা দিয়া। চোন বহা, কথাখিনি ভালদৰে পাতো। ময়ো বহুত দিনৰ পৰা পইচাৰ কথা শুনি আছোঁ। ময়ো খুৰা, তাই মোৰ পৰা 500 টকা লৈছিল, আজিলৈকে দিয়াই নাই। ঐ, কিহৰ 500 টকা লৈছিলি? ঐ, কিয় কান্দিছা? কোন হয় ইহঁত? মা, মোৰ পৰা আজি 500 টকা পায় ইহঁতে। কোৱাচোন কিহৰ 500 টকা পোৱা? নহয় খুৰী, তাই স্কুলৰ ফিজৰ কাৰণে 500 টকা বিচাৰিছিল, আজিলৈকে দিয়াই নাই। স্কুলৰ ফিজ? তাইকতো স্কুলত কিবা লগা হ'লে মোকে খুজে। হয় খুৰী, মোৰ পৰা তাই বহুত পইচা লৈছে। তই ইমান পইচা লৈ কি কৰিছ? মা, মই বেয়া কামত পইচা খৰচ কৰা নাই নহয়, ভাল কামতে খৰচ কৰিছোঁ। কি ভাল কাম কৰিছ? ইমান পইচা লৈ কি ভাল কাম কৰিছ? মা, তোমালোকে চিন্তা নকৰিবা, তোমালোকৰ পইচাটো মই এসপ্তাহ ভিতৰত দি আছোঁ। হ'ব খুৰা, এসপ্তাহৰ পিছত আহি পইচাটো লৈ যাম। যাওঁ দিয়ক খুৰা খুৰী। কি কৰি আছে মই ধৰিবই পৰা নাই। দে, এই পইচাবিলাক লৈ কি যে কৰে মই একো ধৰিবই পৰা নাই। কে হ'লে নহ'ব, কিবা এটা কৰিবই লাগিব।